তো হে গাইছ ওয়েলকাম টু মঞ্জিত ব্লগছ আৰু আজি হৈছে দেৱালী আৰু দেৱালী উপলক্ষে আজিৰ ব্লগটোত মানে মই 4টা কাৰ্যসূচী ৰাখিছোঁ মানে বম মাৰিম বম অলপ দেৰিকৈ মাৰা হ'ব কিন্তু কি এই 4টা কাৰ্যসূচী ব্লগ চাই লওঁ নাকি চাই লওঁ মানে প্ৰথমতে এইডাল থৈ দিওঁ ৰ'ব মানে এইডাল মই ক্লাছ 8তে কিনা মানে ভিডিঅ'ৰ জছত কিনিছিলোঁ তো এইডাল দি ক'লে মানে অলপ ৱাইড ভিউ হয় মানে সেই আৰু তো এতিয়া কাৰ্যসূচীকেইটা চাই লওঁ কাৰ্যসূচী মানে 5টা কাৰ্যসূচী আছে আপোনালোকক এটা এটাকৈ দেখি আছোঁ প্ৰথম কাৰ্যসূচীটো হৈছে মন্দিৰত নৈবাদ দিয়া মানে 10:40 তাৰপিছত ছেকেণ্ড কাৰ্যসূচী হৈছে বোমাৰ বজাৰ 2:50 তাৰপিছত আছে বোমা বিস্ফোৰণ মানে বম চম ফুটাম 6:40 তাৰপিছত আছিল লেখা ৰাখিছিল এটা কলপুলি মানে এতিয়া লেখা নহ'ল কৰি দিম বাৰু একো নাই তাৰপিছত আছে পোৱাদৰি খেল নেখেলোঁ কিন্তু আপোনালোকক দেখাম ভ্লগৰ কাৰণে তো তাৰ লাষ্টৰ কাৰ্যসূচীটো হৈছে ভিডিঅ' সমাপন তো এতিয়া প্ৰথম কাৰ্যসূচীটো কৰোঁ ওকে এতিয়া গাঁও পা ধৰি ৰেডি মন্দিৰ যাব মন্দিৰ যোৱা কাৰ্যসূচীটো আছিল 10:30 এতিয়া বাজিল 12টা আৰু আমি এনেকৈ গৈ আছোঁ এতিয়া মন্দিৰটো বেছি দূৰ নাই খোজকাঢ়ি গৈ আছোঁ মা আৰু ভণ্টি আগত তো আমাৰ পূজা চূজা কৰা হৈ গ'ল ভিতৰত আহি আৰু সেয়া পৰা ফটা দিল আৰু এইফালে কলিতা আছে মানে মন্দিৰৰ ৰাইজৰ সদস্য মানে ঘৰৰে মানুহ আজি কি হ'ব ৰাতি আজি হ'ব মানে পূজা আৰু মেইন দেৱালীটো মানে কালি আজি মানে উৎসৱটো পালন কৰে বোলে আৰু ধামাকা চামাকা হ'ব মানে আজি কেই তাৰিখ 11 তাৰিখ না 12 তাৰিখ আজি 12 তাৰিখ 14 তাৰিখে হ'ব ধামাকা আৰু আজি হ'ব নাগাৰা নাম ৰাখি আজি ৰাতি নাগাৰা নাম আছে 14 তাৰিখে তাত ধামাকা বোলে ডান্স আছে ওহো ধনাৰ মাক তো এতিয়া মই নেক্সট কাৰ্যসূচীত লগ পাই আছোঁ আপোনালোকক নেক্সট কাৰ্যসূচী মানে এতিয়াৰ কাৰ্যসূচী হৈছে বোমাৰ বজাৰ 2:50 আছিল বলক তাৰপিছত আছে বোমা বিস্ফোৰণ চব কাম মানে আজি কাৰ্যসূচী মতে হৈ আছে আৰু এইফালে আমাৰ কলপুলি পুতি ৰেডি পুৰা ৰাতি ভাল লাগব আৰু গোটেইকেইটা ওলালোঁ এতিয়া লেটছ গো বোমা আনিব মানে আনিলৈ দিয়ক বোমা হেয়া চাব পাৰে বোমা আৰু এতিয়া আছে বোমা বিস্ফোৰণ আৰু এনেকৈ আৰম্ভ হৈ গ'ল পুৰা বোমা বিস্ফোৰণ কাৰ্যসূচী অলপ বম মাৰা হ'ব এতিয়া নাকি হয় আৰু এই বোমা বিস্ফোৰণ কাৰ্যসূচীটো প্ৰথমতে এই সৰু বোমেদি আৰম্ভ কৰোঁ দিগদাৰ এই আৰু ফুটিল এতিয়া এইটো মানে আৰু মই এতিয়া লাইটাৰ মাৰি দিম দেখাই বম মাৰিব অংকুৰে চাব তো ইয়াতে আমাৰ বোমা বিস্ফোৰণ কাৰ্যসূচী শেষ দিয়ক এতিয়া নেক্সট কাৰ্যসূচী তো এতিয়া নেক্সট কাৰ্যসূচী আগবাঢ়ি আছোঁ মানে দৌৰি বঞ্জা খেল মানে দেখাম মানে অলপমান দুটামান খেলিম দুই আৰু তিনি আৰু সেই বাতিটোৰ তলত থকা গুটিটো আপোনাক ৰাজহ কৰি দিব পাৰে মানে নহওক চাই থাকক গেল চালা 2 টাকা দেৱালী বুলি 3 আৰু 6 চক্কা লাগে আমাক আৰু এবাৰ চাই চিন্তি 3 আৰু 6 দিছো পাইছো বে ও কি 6 বে ৰাজা নকুৱে মই কেমান দিছিলি মই 6 তো গাইস দেখিলা খেলা হলক খেলিলো আৰু এতিয়া ডাইৰেক্ট মন্দিৰত আছো য'ত পুৱা আছিলো মানে পূজাত লাজ আছে এতিয়া পান এখন খাইছো মজাকে মন্দিৰটো দেখি আছো ৰ'ব আপোনালোকক পান নৰ্মেল পান আৰু ইয়াৰ মন্দিৰ চাফা কৰি আছে সাৰি আছে মানে অলপ পিছত ইয়াত নাগাৰা নাম হ'ব মানে মাতছে আৰু নাগাৰা নাম তো ইয়াৰ বৰ্তমান ষ্টেজত এনে গাঁৱৰে নাম চলি আছে আৰু বহুত ঠাণ্ডা এতিয়া ঘৰত যাওঁ চেনেলটো যদি ভিডিঅ'টো কিবা এটা ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব এইখিনি কৰি দিব ধন্যবাদ